নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো শেষলৈ চাব যিসকলে নেকি SSC-GD বা আসাম পুলিচৰ এপ্লাই কৰিছে বা ফৰেষ্টৰ এপ্লাই কৰিছে তেওঁলোকে ভিডিঅ'টো শেষলৈ চাব। SSC-GD হওক বা আসাম পুলিচ বা ফৰেষ্ট যিকোনো বিভাগৰ বা অসমৰ যিকোনো পোষ্টতে আজিকালি কি হৈছে বাহিৰৰ ল'ৰাই কাগজ পাতি উলিয়াই লৈ পেলাই ফেক কাগজ পাতি উলিয়াই লৈ পেলাই বা যেনেকৈ নহওক কাগজ পাতি উলিয়াই পেলাই বাহিৰৰ ষ্টেটৰ ল'ৰাই চাকৰি লৈ আছে। এনেকৈ আমাৰ বাৰু মানে সেনেকুৱাই হৈছিলে বহুতো বাহিৰৰ ল'ৰা ধৰাও পৰিছে, ধৰা নাই পোৱা বুলি নকওঁ, ধৰা পৰিছেও আৰু তেনেদৰে মানে চাকৰি লৈছেও কিন্তু কিছুমানে নাই লোৱা বুলি নকওঁ, ধৰাও পৰিছে লগতে চাকৰি লৈছে কিছুমান। তো আপোনালোকে যিসকলে নেকি ফিজিকেল দিব এতিয়া বা যিকোনো এক্সামত যদি পায় বাহিৰৰ ল'ৰা একদমতে আপোনালোকে পুলিচক জনাব আৰু লগতে DC অফিচত বা যিটো নেকি লোকেল পুলিচ থানা তাতো আপোনালোকে জনাব, তেতিয়াহে মানে অসমৰ ল'ৰাখিনি চাকৰি পাব। নহ'লে মানে কি হ'ব কাটঅফটো বহুত উঠাই দিয়ে। সেইবাবে মানে কি হয় যে SSC-GDতে মই পাইছোঁ বিশেষকৈ, কাৰণ মই SSC-GD দুবাৰ দিছোঁ। তো SSC-GDত কি হয় যে কাটঅফটো বহুত হাই হৈ যায়গৈ। এনেতো অসমৰ যদি লিগেল মানুহখিনিয়ে যদি দিয়ে কাটঅফটো ইমান হাই নহয়, কিন্তু বাহিৰৰ ষ্টেটৰ ল'ৰাবিলাকে দিয়াৰ লগে লগে কাটঅফটো বহুত হাই হৈ যায়গৈ আৰু পিছত হয়তো ধৰা পৰে, কিন্তু পিছত ধৰা পৰিলে কি হ'ব অলৰেডি মেৰিট লিষ্টৰ নাম আহি যায়, এটা পষ্টটো খাই যায় ন, সেনেকুৱা হৈ যায়। তো আপোনালোকে এতিয়াৰ পৰা সাৱধান হওক, যদি ফিজিকেলত লগ পায় বা য'তে নহওক যি এক্সামতে নহওক লগ যদি পায় আপোনালোকে ধুনীয়াকৈ লোকেল পুলিচ থানাত কথাটো জনাব আৰু যোনে নেকি এক্সাম পাতে তেওঁকো কথাটো জনাব যে এনেকুৱা তেনেকুৱা বাহিৰৰ পৰা এইখিনি বাহিৰৰ লোৱা হয় ফেক ডকুমেণ্ট উলিয়াই পেলাই অসমত এক্সাম দি সঁচাকৈ যদি তেওঁলোকে ফেক ডকুমেণ্ট উলিয়াই পেলাই আহে তেওঁলোকে নিশ্চয় এটা মানে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে। তো আৰু এতিয়াতো নিউজত এইটো বহুত হাইলাইটো হৈছে কথাটো। তো আপোনালোক এতিয়াৰ পৰা সাৱধান হওক, এইটোতো আপোনালোকৰ হাততে। চৰকাৰক চাকৰি নালাগে, চৰকাৰে দেখাব যে চাকৰি দিছোঁ, চাকৰি লাগে আপোনালোকক। তো সাৱধান হওক আপোনালোকে। তো সেইটোৱে ভিডিঅ'টো আৰু কিবা যদি কমেণ্ট থাকে আপোনালোকে তলত জনাব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ। জয় হিন্দ।